হাই ফ্ৰেণ্ডছ, আজি আমি এটা কাটা নিমকিৰ ৰেচিপি লৈ আহিছোঁ। কাটা নিমকিৰ ৰেচিপিটো বনাবলৈ হ'লে আমাক ময়দা লগতে ৰিফাইন তেল, কালজিৰা, বেকিং পাউডাৰ, ঠাণ্ডা পানী অকণমান লাগিব, এচিকুট নিমখ। তেতিয়াহ'লে চাই লোৱা হওক ৰেচিপিটো কেনেকৈ তৈয়াৰ কৰোঁ। প্ৰথমতে আমি ময়দাখিনি লৈ লৈছোঁ। ময়দাখিনি এইটো কাপৰ জোখাৰে 2 কাপ লৈছোঁ। ইয়াতে লাগিব বেকিং পাউডাৰ এচামুচ, কালজিৰা লগতে এচিকুট নিমখ। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। গোটেইখিনি মিশ্ৰণ ভালকৈ মিক্স কৰি ল'লে ভাল হ'ব। এতিয়া আমাৰ মিশ্ৰণখিনি ভালদৰে মিক্স হৈ বেকিং পাউডাৰ, নিমখ আৰু কালজিৰাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া ইয়াত দিব লাগিব আমি ৰিফাইন তেল। ৰিফাইন তেলখিনিও আমি ভালদৰে মিক্স কৰি ল'ম। চাওকচোন, ৰিফাইন তেল দিয়াৰ পাছত আমাৰ ডোটো এনেকুৱা হ'ব লাগিব, ভালদৰে মুঠি হ'ব লাগিব। হোৱাৰ পাছত আমি ঠাণ্ডা পানী মিহলাই ল'ম। নিমকি বনাবলৈ আমাৰ ডোটো প্ৰস্তুত হৈ গৈছে। এনেকুৱা হ'ব লাগিব। 10-15 মিনিট মই ভালদৰে মুঠি লৈছোঁ। চাওকচোন, এতিয়া আমি ইয়াত অকণমান ৰিফাইন তেল লগাই ভালদৰে ৰাখি দিম। তেলটো লগাই আমি ভালদৰে আৰু 15 মিনিটমান এনেকৈ ঢাকি ৰাখিম। তাৰপাছত আমাৰ ৰেডি হৈ যাব নিমকি বনাবলৈ। চাওক, আমাৰ ডোটো প্ৰস্তুত হৈ গৈছে। নিমকিটো বনোৱাৰ পৰা হৈ গৈছে। এইটো অকণমান ঢিলা হয় ডোটো। মই অকণমান ময়দা দি লৈছোঁ। অকণমান ঢিলা হ'লে ময়দা দি লৈ ভালদৰে মুঠি ল'লে হৈ যাব। এনেকৈ সৰু সৰু ইমানমান হ'লে হৈ যাব। এইখিনি আমি এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। যাৰ যেনেকুৱাকৈ মন যায় তেনেকুৱা কাটি ল'লে হ'ল নিমকি আকৃতিত। চাওকচোন, এনেকৈ কাটি ল'লে হৈ যাব। কাটি ল'ব। কোনোবাই পৰপি ষ্টাইলটো কাটিব পাৰে। মই এনেকৈ চিধা চিধাকৈ লৈছোঁ। যাৰ যেনেকৈ ভাল লাগে, যাৰ সুবিধা যেনেকুৱা সুবিধামতে লৈ ল'লে হ'ল। এটা এটা হৈ গৈছে। এইখিনি আমি বেলেগ এটা পাত্ৰত উলিয়াই ৰাখিম। এইবাৰ এইখিনি কাটি লৈছোঁ। এইখিনি হোৱাৰ পাছত চাওকচোন, বঢ়িয়া হৈছে আমাৰ ময়দা ডোটো বনোৱাত। চাওকচোন, এইটো আমি ওপৰতে থৈ গৈছোঁ, তথাপিও কোনো কথা নাই, লাগি নধৰে। ইয়াত যেতিয়া আমি গৰম তেলত বহুৱাই দিম, গোটেই এটা এটা হৈ যাব। খাবলৈও বঢ়িয়া মুচমুচীয়া হ'ব। চিন্তা কৰিবলগীয়া একো নাই, এনেকৈ থাকিলেও কথা নাই।
এতিয়া কেৰাহীটো গৰম হৈ গৈছে ইয়াত ৰিফাইন তেল প্ৰয়োজন অনুসৰি দি দিলে হ'ল এতিয়া আমাৰ তেল গৰম হৈ গৈছে অকণমান দি দিছোঁ এয়া হৈ গৈছে চাওক এতিয়া আমি জুইটো লো মিডিয়াম ফ্লেমত লৈ আটাইখিনি নিমকি বহাই দিম অলপ অলপকৈ বহাই দিলে হ'ল অলপ এনেকৈ লাৰি দিলে হৈ যাব জুইটো লো মিডিয়াম ফ্লেমত ৰাখিব নহ'লে জ্বলি যাব মুচমুচীয়া নহ'ব সোনকালে ভালটো মানে ভিতৰত ভাল নহওঁতে জ্বলি যাব আৰু জুইটো বঢ়াই থাকিলে এয়া চাওক আমাৰ নিমকিখিনি গল্ডেন ব্ৰাউন হৈ গৈছে ইমানমান হ'লে আমি নমাই ৰাখিলে হৈ যাব মাতটো শুনিছে এয়া চাওক মোৰ নিমকিখিনি ৰেডি হৈ গ'ল আৰু চাওক এডাল এডাল হৈ গৈছে এয়া মুচমুচীয়া হৈছে দোকানৰ নিচিনা হৈছে কিন্তু ইয়াত আৰু এটা কাম আছে মানে যেতিয়া মই ময়দাৰ ডোটো বনাইছিলোঁ তাত নিমখ কমকৈ দিছিলোঁ ইয়াৰ কাৰণ এটা আছে ইয়াত আমি মছলা দি দিম মছলাটোত আমি জ্বলা গুড়া আৰু নিমখ আৰু অকণমান দিছোঁ ভালদৰে মিহলাই দিলে এতিয়া ভালদৰে মিহলাই ল'ম এয়া চাওক আমাৰ জ্বলা গুড়া খানা নিমকি ৰেডি যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ আহিব লগা ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আজিলৈ বাই বাই